অপাৰেটৰসকল নমস্কাৰ। তো আজিৰ এই ভিডিঅ'টোৰ মেইন উদ্দেশ্য হৈছে কি স্মাৰ্ট চেইন BNB স্মাৰ্ট চেইনক কেনেকৈ OPBNB লৈকে কনভাৰ্ট কৰিব পাৰি। অপাৰেটৰসকল BNB স্মাৰ্ট চেইন OPBNB লৈকে কনভাৰ্ট কৰিবলৈকে প্ৰথমতে আপুনি ৱালেটটো অপেন কৰি ল'ব। এইটো মোৰ ট্ৰাষ্ট ৱালেট, মই ট্ৰাষ্ট ৱালেটটো অপেন কৰি লৈছোঁ। ইয়াতে আপোনাৰ তলৰ পিনে চাওক ডিস্কভাৰ ৰাইট কৰ্নাৰত আছে, তো ডিস্কভাৰত ক্লিক কৰক। ক্লিক কৰি উঠাৰ পিছত ইয়াত এটা ব্ৰিজ আছে, যিটো ব্ৰিজ ওপৰৰ সাৰ্চ বাৰত পেষ্ট কৰিব লাগিব। এই ব্ৰিজটো এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত পাই যাব। যিসকল ৰাইট BNB বা ৰেইন BNB ৰাইডাৰ আছে, তো আপোনালোক প্ৰত্যেককে এই ব্ৰিজটো লাগিব। গতিকে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনৰ পৰা এইটো কপি কৰি নি আপোনালোকে ৰাখি ল'ব। এই একেটা ব্ৰিজৰ জৰিয়তে দি আপুনি USDT OPBNB নেটৱৰ্কলৈকে কনভাৰ্ট ডাইৰেক্টলি কৰিব পাৰিব। পেপাল ৱালেটতে হওক, ট্ৰাষ্ট ৱালেটতে হওক বা এনি এক্সটাৰ্নেল ৱালেটত আপুনি পাৰিব। চ' মই ওপৰৰ পিনে ব্ৰিজটো পেষ্ট কৰি দিম, কিয়নো মই কপি কৰি ৰাখিছিলোঁ। এইটো ইয়াৰে ব্ৰিজ হয়। ইয়াৰ পিছত কীবৰ্ডখনত আপুনি দেখিবলৈকে পাইছে চাৰ্চ যিটো আছে অপশ্যন, তো ইয়াতে চাৰ্চ অপশ্যনত ক্লিক কৰিলোঁ। অকণমান সময় ৰৈ দিব লাগিব। ইয়াতে লক্ষ্য কৰিব যিটো এণ্টাৰ পেজ আহিব, এই এণ্টাৰ পেজটো লক্ষ্য কৰক। এণ্টাৰ পেজটোত আপোনাৰ হালধীয়া কালাৰত কানেক্ট বুলি লিখা আছে। আমি এই কানেক্টৰ ওপৰত ক্লিক কৰিব লাগিব। চ' ইয়াতে কানেক্টত ক্লিক কৰি আছোঁ, ক্লিক হোৱা নাই। ঠিক আছে, অকণমান ডাঙৰ কৰি লওক, আকৌ কানেক্টৰ ওপৰত ক্লিক কৰক। এইটো দেখিবলৈ পাইছে মেইন নেট ওপৰত লিখা আছে, ৰাইট কৰ্নাৰত OPBNB ব্ৰিজ লিখা আছে, ডিপ'জিট লিখা আছে। মই মেইন পইণ্টকেইটা কৈছোঁ। জাষ্ট ইয়াতে চাওক ফ্ৰম BNB স্মাৰ্ট চেইন মেইন নেট কৰি আছে। ঠিক আছে, আকৌ একবাৰ কানেক্ট আহিছে, হ'ব পাৰে আপোনাৰ ওচৰতো দুবাৰ আহিব পাৰে। তো কানেক্টত ক্লিক কৰিব। এইটো চাওক ডাইৰেক্টলি ৱালেটলৈকে দেখাইছে, ট্ৰাষ্ট ৱালেট, মেটামাস্ক, OKX, কইনবেছ ৱালেট, এই গোটেইটো আপোনাৰ Web3 ৱালেট হয়। তো মই ট্ৰাষ্ট ৱালেটৰ মাধ্যমত কৰি আছোঁ, গতিকে ট্ৰাষ্ট ৱালেটত যাম। আৰু আপুনি যদি পেপালৰ জৰিয়তে দি কৰিব বিচাৰে, দেন একেবাৰে শেষত থকা ৱালেট কানেক্টত ক্লিক কৰি পেলাই কৰিব পাৰিব। তো মই ট্ৰাষ্ট ৱালেটত কৰিম, যিহেতু মই ট্ৰাষ্ট ৱালেটত ক্লিক কৰিলোঁ। এইটো চাওক ট্ৰাষ্ট ৱালেট কানেক্ট হৈ গ'ল। এতিয়া ইয়াতে চাওক এই এণ্টাৰ পেজটো, যিটো পেজ আহিছে, পেজটোত কি আছে, OPBNB ব্ৰিজ লিখা আছে। মই আকৌ একবাৰ পঢ়ি দিছোঁ। BNB স্মাৰ্ট চেইন মেইননেট কৰি আছে। তো এইটো স্মাৰ্ট চেইনৰ ঘৰ হয়, তলৰটো আছে OPBNB মেইননেট। ডিপ'জিটটো চাওক কালাৰটো কি হৈ আছে। এতিয়া মই BNB স্মাৰ্ট চেইন যিহেতু মোৰ ওচৰত আছে, OPBNB বনাম, গতিকে মই BNB স্মাৰ্ট চেইন ইয়ানি ওপৰৰ যিটো ঘৰ আছে, তো ৰাইট কৰ্নাৰত চাওক ডাঙৰকৈ মেক্স বুলি লিখা আছে হালধীয়া কালাৰতে। তো মেক্সৰ ওপৰত ক্লিক কৰিম। এইটো চাওক মই মেক্সৰ ওপৰত ক্লিক কৰিছোঁ, ঘূৰি আছে। এইটো ইয়াতে OPBNB আহি গৈছে। আৰু তলৰ পিনে চাওক 2 OPBNB ওপৰত লিখিছে, ওপৰত যিটো আছে BNB স্মাৰ্ট চেইন মেইননেট, তাৰ মেক্সত মই ক্লিক কৰিছিলোঁ, তাত BNBটো কমপ্লিটলি আহি গৈছে। আৰু নেক্সট অপশ্যনটোত আহিছে কি OPBNB মেইননেট। ঠিক আছে, এতিয়া অকণমান ওপৰৰ পিনে ঠেলি দি ডিপ'জিটটো মই অলপ আগতে দেখাইছিলোঁ, কালাৰটো হালধীয়া হৈ গ'ল, দেখিছে। এতিয়া ডিপ'জিটত ক্লিক কৰিম। ৱেইটিং ফৰ কনফাৰ্মেশ্যন বুলি আহিছে মেছেজটো, এইটো এটা পপ আপ হয়। এতিয়া অকণমান সময় ল'ডিঙত ল'ব। পেজটো কমপ্লিটলি ল'ডিং হৈ BNB স্মাৰ্ট চেইন OPBNB লৈকে কনভাৰ্ট হ'ব। আমি ট্ৰাষ্ট ৱালেট বা
Web3 এনি ৱালেটত স্মাৰ্ট চেইন যদি আছে Opbnb বনাব পাৰোঁ। ইয়াতে চাওক $9.65 ওপৰৰ পিনে লিখা আছে। এইটো BNB ফৰ্মত আছিলে। এতিয়া Opbnbৰ কাৰণে এপ্ৰুভ কৰিব লাগিব। তো আমি এপ্ৰুভত ক্লিক কৰিছোঁ। তলৰ পিনে যেটো ব্লু কালাৰত আছে। এতিয়া ৱেটিং ফৰ কনফাৰ্মেশ্যন এগেইন আহিছে। ইয়াতে অকণমান সময় ৰৈ দিয়ক। নেক্সট যেটো পেজ আহিছে চাওক ট্ৰানজেকশ্যন সাবমিটেড বুলি আহিছে। ডিপজিট এগেইন বুলি আহিছে তলৰ পিনে। এইটো আমি ওপৰৰ পিনে কাট কৰা অপশ্যনটো আছে, আমি কাট কৰিম। কাট কৰি দিলোঁ। ডেট মিন্স আমাৰ BNB স্মাৰ্ট চেইনটো Opbnbত কনভাৰ্ট হৈ গ'ল। এইটো হৈছে নে হোৱা নাই আমি তলৰ পিনে চাম। এতিয়া আমি বেক কৰি যাম। প্ৰথমতে বেক কৰিলোঁ। যেটো পেজ ওলাল ইয়াতে তলৰ পিনে চাওক হোম অপশ্যনটো আছে। হোমত ক্লিক কৰিছোঁ। এতিয়া ইয়াতে আপুনি দেখিবলৈ পাইছে BNB স্মাৰ্ট চেইন অলৰেডি $9 হৈ আছে। যদি আমি BNB স্মাৰ্ট চেইনৰ ওপৰত ক্লিক কৰিম, আকৌ ৰিফ্ৰেছ কৰাৰ উদ্দেশ্যে ইয়াক তললৈকে বাৰ আমি স্লাইডিং কৰিম। তলৰ পিনে টানি ল'ম পেজটো মাজত ধৰি পেলাই। এইটো চাওক 0 হৈ গ'ল। ওপৰত দেখিবলৈ পাইছে 0 হৈ গ'ল। BNB স্মাৰ্ট চেইন 0 হৈ গ'ল। এতিয়া আমি বেক কৰিম এটা ষ্টেপ। ইয়াতে চাওক Opbnbও কিন্তু নাই। এইটো মোৰ ওচৰত 23 চেণ্ট আছিলে, সেইটো শ্ব' কৰি আছে। মানে এইবাৰ আমি কি কৰিম Opbnbৰ ওপৰত ক্লিক কৰিম, যেটো মানে ক্ৰিপ্টোৰ তলতে আছে। Opbnbত ক্লিক কৰিছোঁ। ইয়াতে চাওক অট'মেটিক আহি গৈছে Opbnb হৈ পেলাই। ইয়ানি আমি BNB স্মাৰ্ট চেইনক Opbnb কেনেকৈ বনাই এই ভিডিঅ'টোত শিকিলোঁ। লগতে এই ইউটিউব চেনেলটোত ক্ৰিপ্টো ৰিলেটেড বহুত আপডেট ইনফৰমেশ্যন আছে আৰু ৰেইন BNB ৰাইট BNB ৰাইডাৰৰ কাৰণে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে বহুতো এনেকুৱা সৰু ডাঙৰ টুল পাব, যি টুলৰ জৰিয়তে দি আপোনাৰ গ্ল'বেল ব্যৱসায়টো এক্সপাউণ্ড কৰাত সুবিধাজনক হ'ব। সতীৰ্থসকল প্ৰতিটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন চেক কৰিব। ডিছক্ৰিপশ্যন পাব, তাত ডিটেইলছ পাব। আৰু এই ভিডিঅ'টোৰ যেটো উদ্দেশ্য আছিলে আমাৰ BNB স্মাৰ্ট চেইন Opbnbত কনভাৰ্ট কৰা, তো ইয়াৰ যেটো ব্ৰিজ হয় এই ব্ৰিজটো এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনতে দেখিবলৈ পাব। আৰু তাৰ পৰা কপি কৰি আপুনি ছেভ কৰি ৰাখিব, যাতে আপোনাক দৰকাৰ অনুসৰি আপুনি ইয়াক ইউজ কৰিব পাৰে। এই একেটা ব্ৰিজৰ জৰিয়তে দি আপুনি USDTও বনাব পাৰে। তো সেইটো কেনেকুৱা অকণমান মই আপোনালোকক এগেইন দেখাই দিছোঁ। মই বেক কৰি যাম। মই Opbnb ব্ৰিজটো ক'ত পেষ্ট কৰিছিলোঁ, প্ৰথম ট্ৰাষ্ট ৱালেটৰ বা Web3 ৱালেটৰ পেজটো অ'পেন কৰাৰ পিছত, এপছটো অ'পেন কৰাৰ পিছত ডিস্কভাৰত যাই ক্লিক কৰিছিলোঁ। এইটো চেপপাল ৱালেটত কিন্তু এক্সপ্ল'ৰ বুলি থাকিব, মাজত থাকিব, তলৰ পিনে মাজত থাকিব। তো চাৰ্চ বাৰটোত এগেইন মই ব্ৰিজটো যিহেতু কপি হৈছে মই পেষ্ট কৰিলোঁ, আকৌ চাৰ্চ কৰিলোঁ। চাৰ্চ কৰিছোঁ। এতিয়া এই পেজটোত আমি যদি আমাৰ লগত USDT থাকে, তো আমি Opbnbত কনভাৰ্ট কৰিবলৈকে অন্য কৰিব লগা নাই। জাষ্ট প্ৰথম পেজটোত কি আছে চাওক, প্ৰথম লাইনটোত BNB স্মাৰ্ট চেইন ফ্ৰম BNB স্মাৰ্ট চেইন মেইননেট। তো ইয়াৰ তলত যেটো BNB ডাঙৰকৈ লিখা আছে, তাৰ ওপৰত তাৰ কাষত এটা এৰো আছে। তো এৰোটোত ক্লিক কৰিম। এইটো চাওক BTCৰ পৰাও আমি Opbnb বনাব পাৰোঁ, এথৰিয়ামৰ পৰা বনাব পাৰোঁ, FD USDTৰ পৰা বনাব পাৰোঁ, তো USDTৰ পৰাও বনাব পাৰোঁ। এইটো ইয়াতে পাব। আমি USDTৰ পৰা দেখাবলৈ যাই আছোঁ। USDTত ক্লিক কৰক। এইটো চাওক মোৰ এই ট্ৰাষ্ট ৱালেট বা Web3 ৱালেটত যদি আপোনাৰ USDT আছে, এইটো USDT কৰি ল'ব। নেক্সট ইয়াৰ ওপৰত থকা যেটো মেক্স আছে, মেক্সত ক্লিক কৰিব। মোৰ ইয়াতে USDT নাই, চ' মেক্সটো আপোনাৰ য়েলো কালাৰৰ পৰা সৰুকৈ হোৱাইট কালাৰত হৈ গৈছে। যদি USDT থাকিলেহেঁতেন তেতিয়াহ'লে ই য়েলো হ'লহেঁতেন। কেনেকুৱা, আকৌ আহক BNBত ক্লিক কৰি দিলোঁ, BNBও নাই। ঠিক আছে।
ৱালেটটোত আছে মোৰ OPBnB এটা BNBৰ নেটৱৰ্ক হয়, ঠিক আছে। গতিকে আমি USDT কৰিলে এনেকৈ কৰিব লাগিব, BTCৰ পৰা কৰিলে BTCটো চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত মেক্সত ক্লিক কৰিম, ইয়াত য়েলো হৈ আহিছে মেক্সত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ইয়াত অট'মেটিক এমাউণ্ট 0 যিটো দেখাই আছে ইয়াতে BTCটো আহি যাব, বা আমি ইয়াত লিখিব পাৰিম, এডিট কৰিব পাৰিম কিমান BTC আমি OPBnB বনাম। মোৰ ওচৰত BTC নাই, চ' ই 0 দেখাই আছে। ইয়াৰ পিছে আমি কি কৰিম, ইয়াত ডাইৰেক্টলি OPBnB বনাম। মানে কি এপ্ৰুভত ক্লিক কৰিম। এপ্ৰুভত ক্লিক কৰাৰ পিছত আগৰ নিচিনা পেজটো ওলাব। কানেক্ট কৰি ল'লেই হ'ল। অলৰেডি মোৰ কানেক্ট হৈ আছে, সেইকাৰণে কানেক্টটো অহা নাই। ইয়াতে আৰু এটা অন্য কথা ক'বলৈকে গৈ আছোঁ। যেনেকুৱা চাওক, আমি OPBnBটো কি বনাম, BTC বনাম ধৰি লওক। দুইটাৰে মাজত যিটো কাৰ চিন আছে, দুইডাল একেলগে কাৰ চিন আছে, ৰাউণ্ড কৰি আছে বগাকৈ, ইটোৰ ওপৰত ক্লিক কৰিম। মাজত যিটো আছে ক্লিক কৰি দিয়াৰ লগে লগে আমি ইয়াত যি বনাব বিচাৰোঁ, মানে যি নেটৱৰ্ক বনাব বিচাৰোঁ, ইয়াত ইজিলি বনাব পাৰিম। তো মোৰ এই ইউটিউব চেনেলটোত এই বিষয়েও ভিডিঅ' অলৰেডি আপলোড আছে, আপুনি চেক কৰি চালে পাব। তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈকে নাপাহৰিব, লাইক কৰক, আৰু আপোনাৰ টীমৰ যদি আপুনি ৰাইট BNB বা ৰেইন BNBৰ ৰাইডাৰ হয়, আপোনাৰ টীমত এই ভিডিঅ'টো চেণ্ড কৰক, যাতে প্ৰতিজনে নিজে নিজে কৰিবলৈকে পৰা হয়। ধন্যবাদ।